Hello everyone, নমস্কাৰ মই শেৱালি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে। আজি মই 32 জোখৰ ব্লাউজ কাটিম। এইটোৰ মই এটো কাপোৰ নাকাটো, তল কাপোৰটো কাটো। এতিয়া আপোনালোকে 30 জোখৰ ব্লাউজটো কাটিবলৈ হলে প্ৰথমে এই কাপোৰটো এনেকৈ সমান জেগাত পাৰি ল'ব। পাৰি কাপোৰখিনি এনেকৈ মুটুকাই এনেকৈ সমানকৈ এনেকৈ দিব। দি 9.5 ল'ব। ইয়াৰ পৰা ইয়ালৈকে 9.5 ল'ব। লৈ এইখিনি এইটো সাইডে এনেকৈ মুটুকাই দিব। দি ইয়াৰ পৰা আপোনালোকে ইয়ালৈ ইয়াত 15 আছে। আপোনালোকে যদি ব্লাউজটো পিঠিখন অকমান সৰু কৰে তেতিয়া হলে 13.5 বা 14 ল'ব। এতিয়া মই ইয়াৰ পৰা ইয়ালে 14.5 লৈছো। তাৰ পিছত 32 জোখৰ কাৰণে আপোনালোকে এইখিনিৰ পৰা ইয়ালে 6.5 ল'ব। 6.5 চিন দিব আৰু ইয়াৰ পৰা ইয়ালে 6 চিন দিব। 6 চিন দিব। দি এইখিনিৰ পৰা এইখিনি এনেকৈ সমানকৈ চিন দি দিব। তাৰ পিছত এইখিনি হৈ গ'ল আপোনাৰ হাতৰ কাৰণে আৰু এইখিনি ইয়াৰ পৰা ল'ব আঢ়ৈ তেনেকৈ চিন দিব। দি ইয়াৰ পৰা ইয়ালৈকে ল'ব 5.5 লৈ এইটো ইয়াত এনেকৈ চিন দি দিব। এইটো হৈ গ'ল আপোনালোকৰ ডিঙি। ইয়াৰ পৰা ইয়ালৈকে 11ত আপোনালোকে এটা চিন দিব। দি অকমান এনেকৈ কেৰেচিয়াকৈ কাটি দিব। এনেকৈ কেৰেচিয়াকৈ অকমান এটা চিন দিব। তাৰপিছত এইখিনিৰ পৰা এইখিনি 1.5ত এটা চিন দিব। দি এনেকৈ চিন দি দিব আৰু এইটো হাতৰখিনি এনেকৈ এটা চিন দিব। এইখিনিটো এনেকৈ এটা চিন দিব। এতিয়া হাতটো প্ৰথমে উলিয়াই ল'ব। এইটো সিস্টেমত যদি আপোনালোকে ব্লাউজটো কাটে আপোনালোকৰ ফাৰ্মাৰবিলাক ব্যৱহাৰ কৰিব নালাগে। এটুকুৰকৈ কেতিয়াও কাটি থাকিব নালাগে। এবাৰতে গোটেইখিনি ওলাই যায়। এইখিনি আপোনালোকৰ পিঠিখন ওলাই গ'ল। এতিয়া ডিঙিটো এইটো এয়া দুটুকুৰ ওলাই গ'ল। এয়া সব দুপিচ ওলাই যায়। এতিয়া পিঠিখন আপোনালোকে যেনেকুৱা ডিজাইন দিয়ে বা দীঘলকৈ কটা দিলে বা গোল দিয়ে বা চাৰিচুকীয়া দিয়ে বা এনেকুৱা লাভ চিনৰ ডিজাইন দিয়ে, যেনেকা ডিজাইন দিয়ে আপোনালোকে সেইটো নিজে ডিজাইন দি ল'ব পাৰিব। আগৰখিনি এফালে ওলাই গ'ল। তাৰপিছত ব্ৰাটোৰ কাৰণে আপোনালোকে এনেকৈ সমানকৈ লৈ ল'ব।
ইয়াত এনেকৈ মই এইটোৱে ফাৰ্মাৰ ব্যৱহাৰ কৰোঁ আৰু বেলেগ ফাৰ্মাৰ নালাগে সেই চিন জোখটোত কাটি দিলে গোটেইখিনি ওলাই যায় এবাৰতে এয়া দুপিচ ওলাই গ'ল আৰু এইটোৰ কাৰণে আপোনালোকে যদি এইটো সিস্টেমত ব্লাউজটো কাটে সময়ও কম লাগে আৰু কাপোৰো বেছি নষ্ট নহয় এইখিনি এয়া সব দুপিচ ওলাই গ'ল এইখিনি আগফালৰ আৰু এইটো পিছফালটো আপুনি এতিয়া ডিঙিটো যিমান দিয়ে সেইটো কাপোৰখনৰ ওপৰত প্ৰথমে ইয়াত পাৰি লৈ পেলাই প্ৰথমে আপোনালোকে এইটো চিলাই ল'ব এইটো কাপোৰ কেতিয়াবা সৰু হৈ যাব পাৰে সেইকাৰণে এইটো কাপোৰ নাকাটো তল কাপোৰটোৱে সদায় কাটো এইটো সমানকৈ এনেকৈ পাৰি চাৰিওফালে চিলনি মাৰি ল'ব তাৰপিছত কাটি দিব তাৰপিছত এইখন প্ৰথমে লগাই আপোনালোকে এইকেইখন লগাব প্ৰথমে এইটো সাইডে এফালে এখন লগাই এইটো সাইডে এখন লগাব এখন লগাই কটা কথা সেইকাৰণে আপোনালোকে এই দুইটা লগাওতে সাৱধান হ'ব যাতে এইখন এনেকৈ লগাই আকৌ এইখনো এফালে এনেকৈ লগাই নিদিব এনেকৈ লগাই দিলে আপোনালোকৰ উল্টা হৈ যাব আকৌ খুলিব লাগিব ডিঙিটো আপোনালোকৰ যেনেকুৱা ডিজাইন দিয়ে সেইটো বেলেগ এটা ভিডিঅ'ত মই ডিঙিৰ ডিজাইনৰ বিষয়ে আপোনালোকক দেখাম আৰু আজি মোৰ ইয়াত 32 জোখৰ ব্লাউজ কটা হৈ গ'ল আপোনালোকে যদি এইটো শিকিব মন কৰে তেতিয়াহ'লে ডাঙৰ পেপাৰ লৈ পেলাই এইটো জোখত আপোনালোকে কাটি পেলাই চাব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ নতুন এটা ভিডিঅ'ত মই আপোনালোকক 34 আৰু 36ৰ ব্লাউজৰ কেনেকৈ কাটে মই দেখাম আজিলৈ আহোঁ বাই বাই